অসমত প্ৰায় সকলোবোৰ ঘৰৰে এই খানাটোৱে হৈছে ব্ৰেকফাষ্ট। সদায় মোৰ বনাব টাইম নহয়, সেইকাৰণে খোৱা নহয়। বাট আজি মই বনাইছোঁ এণ্ড খাম আলু পিটিকা, বিলাহী পোৰা এণ্ড শুকান পাপৰ ভাজি এণ্ড ভাত। ইজ অন মাই ব্ৰেকফাষ্ট। কিবা কওক, কিবা এটা মাত নাই। এটা নহ'ল, গতিকে এটা নহ'ল কাৰণে এতিয়া আমি স্পাইৰেল পটেটো খাম। বাতিটো ভাইৰেল নহয়, গতিকে স্পাইৰেল পটেটো খাম। স্পাইৰেল এইটো স্পাইৰেল পটেটো নহয়, কিন্তু আপোনালোকে ইচ্ছা কৰিলে ভাইৰেল বানাই দিব পাৰে। বহুত টেষ্টি হয় না দাদাজন, বেছি ভাল, মানে বেছি টেষ্টি। খাই চাইছে? মানে মই খাই চোৱা নাই, তাই কৈছে, গতিকে তাইৰ কথা মতে আহিছোঁ। এনে লিখিত নহয় যে আমাৰ ইফালৰে ভাষা, আমি ডাইৰেক্ট কৈ দিওঁ, আমাৰ টেনশ্যন নাই। ঠেক এই কিবা স্পাইৰেল পটেটো খাব আহিছোঁ ৰ। স্পাইৰেল পটেটো খাব আহিছিলোঁ। নামাৰো, আমি ভিডিঅ' কৰিম, অকল ভিডিঅ' কৰিম। তই মোৰ এতিয়ালৈকে তাৰিফ কৰা নাই, তই মোৰ তাৰিফ কৰ। কথাটো হৈছে কি, বদনাম যদি কওঁ, বদনাম নকৰোঁ। মানে তাৰিফটো হৈছে তাই কি, বৰষুণৰ বতৰ, বেলেগে থিয়েটাৰ চাব অহা নাই, তাই কিন্তু আহি হৈছে। গতিকে থিয়েটাৰ পাগল ছোৱালী এটা, নাটক পাগল। যদি থিয়েটাৰ নহ'ল, তাই একো ভবা নাই, আজি নহ'ল কালি তাই স্পাইৰেল পটেটো খাবলৈ হৈছে। তাৰিফটো ভালেই হৈছে। সেইটো কেনেকৈ টাইপত তাৰিফ? সেইটো কেনেকৈ তাৰিফ? এই আৰম্ভ হৈছে যাত্ৰা আমাৰ স্পাইৰেল পটেটোৰ। আজি খাওঁ যাত্ৰা। খাইছা কেনেকৈ হৈছে? ভালে হ'ব লাগে। তই আছ যিটো, এইটো আৰু মিছা জেগাত অনা নাই, শুদ্ধ জেগাতে আনিছে। ভাল লাগছে না? আমি খৌখা বেচা যাম, খৌখা Cheers কর। বাবু একটা দিন নাটক কর, বুঝালি দেবো লোক মানে। আমি যতই করব কালেকশন হব। এক্সপিরিয়েন্স কেনেকা? কি আমি ব্লকত থাকিম, ইনকে থাকবো মোবাইলটো বাজাৰ কর। আমি তাৰমানে হেৰিত আহিছোঁ, বিশাল। গতিকে বিশালত তাই লৈ লাক আনি কি জেগাত সোমাই দিছে আপোনালোকে চাব নেকি? একফালে পৰ্দা, একফালে বেডশ্বীট। বিছনা আৰু বেডশ্বীটৰ বহুত কাম আছে জীৱনটোত। আছেতো। এই বস্তুটোৰ প্ৰয়োজন আছে নেকি? আৰু তোক কেমেৰা টানাতে ইমান অখচাচোন, মোৰ হাত বিহে গেছি তোক কেমেৰা টানাতে। ল মোবাইলটো ল, ইয়েছটো পিছত মাৰিবি। ল'ব পাৰে, বেছি দাম নহয়। কি কৰিম মই লৈ? ইনকে ট্ৰেভেল কৰিব পাৰিবি। পটেটো খাই থকাৰ টাইমত তাই চাহ আৰু সেই খালা, কি কয় পকৰি। চাহ পকৰি খোৱাৰ টাইমত তাইৰ এই চাওক আপোনালোকে, এই মানুহটো মোক বদনাম কৰি আৰু এই চাওক, এই বেগত লৈ গৈছে, কালি কিনা চলাটোত এই লৈ গৈছে। এতিয়া দোষটো মোৰ নহয়। কথা পাতি তাই কি কথা পাতি আছিল, কিবা এটা কথা পাতি থাকা, তই দেখো দা নপই আহিছে। কিবা এটা বকি আছিল তাই। মই কি বকি আছিলো? মই তোক জ্ঞান দি আছিলো জীৱনটোত কেনেকে আগবাঢ়িব লাগে। জ্ঞান দিছি মোক আগবাঢ়া। তই মোৰ মোবাইলৰ পাছৱৰ্ড খুজি আছিলি। মই পাছৱৰ্ড খুজিছিলোঁ, পাছৱৰ্ড খোজা নাছিলোঁ, তাই মোক খুলি দিছিল পাছৱৰ্ডটো। মোক কৈছি যে মেছেজ নাচবি, মেছেজ চাব লাগে। আপিটো ডাঙৰ আছে যে, সেইকাৰণে ডাঙৰ